পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আৰু আজি মই এটা লৈ আহিছোঁ মিঠাৰ ৰেচিপি, পায়স বনাম আজি মই। তাকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ মইনো কেনেকৈ বনাওঁ। সকলোৱে জানে বাৰু, নাজানা কোনোৱে নাই, তথাপিও মানে মোৰ ষ্টাইলত মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখাবলৈ অলপ চেষ্টা কৰোঁ। ভিডিঅ'টো এতিয়া মই আবেলি আৰম্ভ কৰিছোঁ, এতিয়া 2:30 বাজিছে। ৰেচিপিটো আৰম্ভ কৰাৰ আগতে মানে মই বনোৱা আগতে ভিডিঅ' এটা কৰি থৈছিলোঁ বহুত দিনতে। ভিডিঅ'টো চাওকচোন আপোনালোকে। মই সেইটো বস্তু মানে জীৱনত প্ৰথমবাৰ দেখিছোঁ, সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা কৰি থওঁ। ভিডিঅ'টো কৰি থলোঁ আৰু বস্তুটো খালোঁ, ফল হয়। খালোঁ, খাই মানে আমাৰ হৰিপেৰাৰ এটা ভাল গুণ আছে, তাই যিকোনো ফল মূল খালে মানে সেইখিনি গুটিখিনি পচাই থৈ দিয়ে। আৰু ভালেমানকেইটা গছ উঠিছে, মানে তেতেলী গছ ধৰক, ডালিমৰ গছ, এনেকৈ কিবাকিবি গছ ধেৰ উঠিছে। আৰু সেই যি ফলটো খাইছিলোঁ আমি, সেই ফলটোৰ মানে গুটি পচাই থৈছিলে আমাৰ হৰিপ্ৰিয়াই, সেইখিনিও গজিলে আৰু সেইখিনিও আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম। তেন্তে চাওকচোন কি ফলনো খাইছিলোঁ। এতিয়া আপোনালোকক মই এটা উপকাৰী বস্তু দেখাম আৰু আপোনালোককো দেখাম, আৰু ময়ো কেতিয়াও দেখি পোৱা নাই, খাই পোৱা নাই, আজি দেখিলোঁ আৰু খামো। খাই সোৱাদটো কেনেকুৱানো খাই চাম আৰু কেনেকুৱা। আৰু বস্তুটো হ'লে এইটো ড্ৰেগন ফ্ৰুট হয়, অসমীয়াত কি কয় জানো। তাৰপিছত ইয়াৰ উপকাৰিতা বহুত আছে, মই ভালদৰে নাজানো। আৰু এইটো কি কিউই, এইটো খাইছোঁ বাৰু, আমাৰ বজাৰতে ওলায় কিউইটো। এইটোহে প্ৰথমবাৰ, তোমাক দেখাম, এইটোহে প্ৰথমবাৰ দেখিছোঁ। তাৰপিছত ই মানে ডেংগুৰ কাৰণে উপকাৰী, আৰু কেঞ্চাৰ ৰোগৰ কাৰণে, তাৰমানে কেঞ্চাৰ ৰোগ হৈ থকা মানে সম্ভাৱনা থকা মানুহৰ কেঞ্চাৰ ৰোগটো মানে ৰখাই দিয়ে বুলি কোৱা শুনিছোঁ। বহুত কিবাকিবি উপকাৰী আছে, মই ভালদৰে নাজানো বাৰু। আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব। আৰু খাই চাওঁচোন আজি টেষ্টটো কেনেকুৱা। বহুত চফ্ট হয় বুলি কিনি কৈছে, তেন্তে খাওঁচোন, খাই কিনি চাওঁ। আৰু এনেধৰণৰ হয়, ভিতৰত যে তিলগুটি থকা নিচিনা লাগিছে গুটিখিনি, এনেধৰণৰ হয় ভিতৰৰ অংশখিনি। হয়, ইয়াতে পচোৱা হৈছে, এইখিনি ইমান ধুনীয়াকৈ গজিছে সৰু সৰুকৈ। নাজানো হ'ব নহয় আমাৰ ইয়াত। এয়া এল'ভেৰা পুলি এটা আছে ইয়াতে পচাই দিছিলে, ধুনীয়াকৈ গজিছে। নাজানো হয় নহয়, ৰুই চাব লাগিব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চাই যাব ভিডিঅ'টো শেষলৈকে, আৰু চাই শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে আপোনালোকে। তেন্তে চাই যাওক ভিডিঅ'টো শেষলৈকে। এইখিনি মই গাখীৰ লৈছোঁ 1.5 লিটাৰ, আৰু এইখিনি মই যোগাৰ কৰি লৈছোঁ। এইখিনি কণজহা হয়, কণজহাখিনিৰ ফ্লেভাৰটো বহুত ধুনীয়া হয়। কণজহা বহুত ধুনীয়া গোন্ধ ওলায় এইখিনি। আৰু এইখিনি কাজু বাদাম এনেকৈ কাটি লৈছোঁ, আৰু এইখিনি নাৰিকল। গাখীৰখিনি মোৰ অলৰেডি উতলি আছে, উতলাই আছোঁ মানে। আৰু ইয়াতে এতিয়া মই এইখিনি দি দিম। ড্ৰাই ফ্ৰুটখিনি দিয়া সময়ত ভিডিঅ' কৰিবলৈ ৰৈ গ'ল, অলপ মোৰ অসুবিধা হয়। এখন হাতে ভিডিঅ' কৰিবলগীয়া হয় আৰু এখন হাতে কাম কৰিবলগীয়া হয়, সেইবাবে। আৰু ইয়াতে মই নাৰিকলখিনি, বাদামখিনি আৰু ইলাইচি দি দিলোঁ। দি পেলাই অকণমান দেৰি লৰাই দিম, তাৰপৰা চাউলখিনি দিম। চাউলখিনি দি দিলোঁ, এতিয়া লৰাই থাকোঁ। 10-15 মিনিটমানৰ কাৰণে এনেকৈ লৰাই থাকিব লাগিব। বহুতে বহুত বেলেগ বেলেগ ধৰণে বনায়, মই এনেকৈ বনাওঁ চিম্পুলকৈ। সেইখিনিকে আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিলোঁ। তেনেই চিম্পুলকৈ বনাওঁ মই। উতলি আছে, গেছটো মিডিয়ামত থ'ব লাগিব। আৰু এইটো জোখৰ কাপেদি, এই ডাঙৰ কাপটোৱেদি ইয়াত 1 কাপ চেনি দি দিম। মিঠাকৈ খাই ভাল পাওঁ, সেইকাৰণে চেনি সৰহকৈ দিছোঁ। এইটো নিজৰ লগত কথা, যিমানখিনি আপোনালোকে মিঠাকৈ খাব বিচাৰে সিমানখিনি দি ল'ব। আমি মিঠা বেছিকৈ দি খাই ভাল পাওঁ, সেইকাৰণে চেনি বেছিকৈ দিছোঁ। ইচ্ছা কৰিলে আপোনালোকে ইয়াত মিল্ক মেডো দি ল'ব পাৰে, মোৰ ওচৰত মিল্ক মেড নাই, সেইকাৰণে চেনিয়ে দিছোঁ। আৰু এনেধৰণে লৰাই থাকিব লাগিব। খিনি হৈ গৈছে, আৰু শেষত মই তেজপাতখিনি দি দিম। তেজপাত 3 খিলা দি দিছোঁ, 2 খিলা দিলেই হ'ব। তেজপাত 2 খিলা দি দিছোঁ, আৰু পুনৰ এবাৰ লৰাই দিম, লৰাই নমাই দিম। শুকাই গ'লে মানে টান হৈ যাব, ডাঠ হৈ যাব।
চব কি ধুনীয়া হৈছে, ইমান ধুনীয়া গোন্ধ ওলাইছে নহয়, গোন্ধটোতে খাওঁ খাওঁ লাগিছে। হ'ল আৰু এতিয়া সন্ধিয়াই হ'ল আৰু কি হ'ল কথাটো, বনাই মেলি এটালো অকণমান ঠাণ্ডা হওক বুলি থৈ দিলোঁ, আলহী আহি গ'ল, সেইকাৰণে খোৱাখিনি ভিডিঅ' কৰা নহ'ল। হৰিপ্ৰিয়াহেঁতি, পাহিহেঁতি, মাহেঁতিও মানে আলহীৰ লগতে দি দিলোঁ খাবলৈ বিৰাট টেষ্টি হৈছে। আৰু গোন্ধ যে মোৰ কেতিয়া খাওঁ লাগিছে নহয়। আলহীবোৰ পঠিয়াই মেলি মানে ধুনীয়াকৈ খাবলৈ লৈছোঁ আৰু এতিয়া এইখিনি আধা খালোৱেই, আধা খাই আছোঁ, তাৰপিছতহে ভিডিঅ'টো কৰিছোঁ। বিৰাট টেষ্টি হৈছে মানে, খাই থাকোঁতেহে মনত পৰিছে ভিডিঅ'টো কৰিব লাগে, শেষ কৰিব লাগে বুলি। খাই লওঁ, বিৰাট টেষ্টি হৈছে খাবলৈ। আৰু গোন্ধ এনেই মানে জহাখিনিতকৈ কণ জহাখিনিৰ গোন্ধ বেছি ধুনীয়া ওলায়। আমাৰ হৰিপ্ৰিয়া খাই কেনেকুৱা লাগিলে পায়স? মজা লাগিলে বোলে। তেন্তে খাই লওঁ আৰু ভিডিঅ'টো শেষ কৰোঁ বুলি ভাবিছোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিল, সদায় কোৱা ধৰণে একেধৰণে আকৌ আজিও কৈছোঁ, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে মৰম দিব বুলি আশা কৰিছোঁ। তেন্তে আজিলৈ বাই বাই কৈ দিয়া, বাই বাই নোকোৱা?